আপুনি চাইছে DY365 আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিমলৈ নতুন দায়িত্ব AIUDFলে গৈ গধুৰ দায়িত্ব পালে ৰেজাউল কৰিম চৰকাৰে মৌলানা বদৰুদ্দিন আজমলে ৰেজাউল কৰিম চৰকাৰক দিলে এতিয়া ডাঙৰ পদ AIUDFৰ সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়া হ'ল ৰেজাউল কৰিমক এই মুহূৰ্তত আমি সবিশেষ জনাম আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিমলৈ নতুন দায়িত্ব আৰু AIUDFলে গৈ গধুৰ দায়িত্ব পালে ৰেজাউল কৰিম চৰকাৰে Maulana Badruddin Ajmalএ Rezaul Karimক দিলে এতিয়া ডাঙৰ পদ AIUDFৰ সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়া হ'ল Rezaul Karim চৰকাৰক আৰু দলৰ মুখপাত্ৰৰ দায়িত্ব দিয়া হ'ল Rezaul Karimক আমছুৰ প্ৰাক্তন সভাপতি Rezaul Karim চৰকাৰলৈ এতিয়া নতুন দায়িত্ব Maulana Badruddin Ajmalএ গধুৰ দায়িত্ব দিলে Rezaul Karim চৰকাৰক AIUDFলে গৈ আসলতে এই দায়িত্ব লাভ কৰিছে Rezaul Karim চৰকাৰে আমছুৰ প্ৰাক্তন সভাপতিগৰাকীয়ে এতিয়া গধুৰ দায়িত্ব বদৰুদ্দিন আজমলৰ তৰফৰ পৰা লাভ কৰিছে AIUDFলে গৈ তেওঁ দায়িত্ব পালে Rezaul Karim চৰকাৰে আৰু মৌলানা বদৰুদ্দিন আজমলে Rezaul Karim চৰকাৰক এতিয়া এই পদ দিছে AIUDFৰ সাধাৰণ সম্পাদকৰ দায়িত্ব লাভ কৰিছে Rezaul Karim চৰকাৰে দলৰ মুখপাত্ৰৰ দায়িত্বও সমান্তৰালকৈ লাভ কৰিছে Rezaul Karimক দিয়া হৈছে আৰু AIUDFৰ যোগদান কৰাৰ পিছতেই আসলতে এই ডাঙৰ পদ লাভ কৰিছে আমছুৰ প্ৰাক্তন সভাপতি Rezaul Karim চৰকাৰলৈ বদৰুদ্দিন আজমলৰ তৰফৰ পৰা নতুন দায়িত্ব গধুৰ দায়িত্ব এক প্ৰকাৰে দলটোৰ মুখপাত্ৰৰ দায়িত্ব দিয়া হৈছে মৌলানা বদৰুদ্দিন আজমলে Rezaul Karim চৰকাৰক এতিয়া এই বিশেষ দায়িত্ব প্ৰদান কৰিছে আৰু AIUDFৰ সাধাৰণ সম্পাদকৰ দায়িত্ব লাভ কৰিছে দলটোৰ মুখপাত্ৰৰ দায়িত্ব লাভ কৰিছে বুলি জানিব পৰা যায় বদৰুদ্দিন আজমলৰ তৰফৰ পৰা আসলতে গধুৰ দায়িত্ব Rezaul Karim চৰকাৰলৈ এয়া আৰু এই মুহূৰ্তত আমি ডাঙৰ খবৰ AIUDFলে গৈ গধুৰ দায়িত্ব লাভ কৰিলে Rezaul Karim চৰকাৰে দলটোৰ মুখপাত্ৰৰ দায়িত্বৰ লগতে সাধাৰণ সম্পাদকৰ দায়িত্ব লাভ কৰিছে মৌলানা বদৰুদ্দিন আজমলে Rezaul Karim চৰকাৰক এই ডাঙৰ এই বিশেষ পদ আসলতে দিছে গধুৰ দায়িত্ব এক প্ৰকাৰে দিছে যেটো AIUDFৰ সাধাৰণ সম্পাদকৰ দায়িত্ব লাভ কৰিছে Rezaul Karim চৰকাৰে তাৰ লগতে দলটোৰ মুখপাত্ৰৰ দায়িত্ব লাভ কৰিছে Rezaul Karim চৰকাৰে আৰু AIUDFলে যোগদান কৰাৰ পিছতেই আসলতে এই গধুৰ দায়িত্ব লাভ কৰিছে আমছুৰ প্ৰাক্তন সভাপতি Rezaul Karim চৰকাৰলৈ মৌলানা বদৰুদ্দিন আজমলৰ তৰফৰ পৰা গধুৰ দায়িত্ব প্ৰদান